এতিয়া কিছুমান আখৰত যদি হচৌকাৰ, দীৰ্ঘৌকাৰ বা ৰিকাৰ লগোৱা হয় তেতিয়া আখৰটোৰ কিছু ৰূপ সলনি হয়। এই যে দেখিছা তোমালোকে ৰূপ সলনি বুলি দিছে, ৰূপ মানে দেখিবলৈ সলনি হৈ যায়। এনেইতো গ যোগ হচৌ হ'লে হ'ব এনেকুৱা, হয় নহয়? কিন্তু আমি এইটো গত হচৌকাৰে গুটো আমাৰ গয়ুগু বুলি কোৱা হয় যিটো, সেইটো দেখিবলৈ বদলি হৈ যায়, দেখিছানে? এতিয়া গয়ুগু ৰ গুৰ, গয়ুগু ৱাবতাকাৰে ৱা ল গোৱাল, গয়ুগু ৱাবতাকাৰে ৱা হতাকাৰে হা মূৰ্ধন্য ত দীৰ্ঘইকাৰে তি গুৱাহাটী, গুৰ গোৱাল গুৱাহাটী। ঠিক সেইদৰে ৰত হচৌকাৰ দিলে ঠিক সেইদৰে ৰত হচৌকাৰ দিলে ৰয়ুৰু এনেকুৱা হৈ যায়। গ ৰয়ুৰু গৰু, ৰয়ুৰু মতাকাৰে মা ল ৰুমাল, ৰয়ুৰু ল ৰুল মতাকাৰে মা ৰস্বইকাৰে ৰি মাৰি ৰুল মাৰি। একেধৰণেই তলবীয়া শত হচৌকাৰ দিলে এই শয়ুসুটো হয়। তলবীয়া শত হচৌকাৰে সি শয়ুসু শিশু, তলবীয়া শত হচৌকাৰে সি শয়ুসু শিশু, শয়ুসু ৱাব লতাকাৰে লা শুৱলা, শয়ুসু ৱাবতাকাৰে ল শুৱাল, কঠ হচৌকাৰে কু দ্বিতীয় চত হচৌকাৰে চি কুচি শুৱালকুচি, শিশু শুৱলা শুৱালকুচি। হত হচৌকাৰে হু হয়ুহু, বত হচৌকাৰে বি হয়ুহু বিহু, হয়ুহু ওপৰে চন্দ্ৰবিন্দু প্ৰথম চ ৰস্বইকাৰে ৰি হুঁচৰি, দন্ত্য শত হচৌকাৰে সু হয়ুহু শুহু ৰস্বইকাৰে ৰি সুহুৰি, বিহু হুঁচৰি সুহুৰি। ৰত দীৰ্ঘৌকাৰে ৰয়ুৰু এইটো হচৌকাৰ দিলে এনেকুৱা ৰয়ুৰু হয় আৰু দীৰ্ঘৌকাৰ দিলে এনেকুৱা ৰয়ুৰু হয়। ৰয়ুৰু প ৰূপ, ৰয়ুৰু পহ ৰূপ, ৰয়ুৰু পতাকাৰে পা লত দীৰ্ঘইকাৰে লি ৰূপালী। এইবাৰ হত ৰিকাৰ দিছে, হত ৰিকাৰে হ্ৰি, হ্ৰিটো দেখিবলৈ এনেকুৱা হয়। হত ৰিকাৰে হ্ৰিটো এনেকৈ নিলিখি এনেকৈ লিখে। হত ৰিকাৰে হ্ৰি দন্ত্য দ অন্ত্যস্ত য় হৃদয়, দন্ত্য শত হচৌকাৰে সু, হত ৰিকাৰে হ্ৰি দ সুহৃদ, দন্ত্য শত হচৌকাৰে সু, হত ৰিকাৰে হ্ৰি দন্ত্য দ অন্ত্যস্ত য় সুহৃদয়, হৃদয় সুহৃদ সুহৃদয়। আকৌ এবাৰ শব্দকেইটা চোৱা। গুৰ গোৱাল গুৱাহাটী। তোমালোকে এই বানানবোৰ ভালদৰে চাবা, ভালদৰে পঢ়ি লৈ তাৰপিছত ডাঙৰক শ্ৰুতলিপি দিবলৈ ক'বা। কোনোবা ডাঙৰ মানুহক ঘৰৰ শ্ৰুতলিপি দিবলৈ ক'বা। শ্ৰুতলিপিৰ অৰ্থ হৈছে শুনি শুনি লিখা। তেওঁলোকে যেতিয়া ক'ব গুৰ, তেতিয়া তোমালোকে মনত পেলাবা গুৰ শব্দটো কেনেকুৱা আছিলে আৰু সেইদৰে বহীত লিখিবা। তেনেকৈ প্ৰেক্টিছ কৰিবা। এইটো শ্ৰুতলিপি প্ৰেক্টিছ কৰিলে তোমালোকৰ বানান শুদ্ধ হ'ব। গৰু ৰুমাল ৰুলমাৰি, শিশু শুৱলা শুৱালকুচি, বিহু হুঁচৰি সুহুৰি, ৰূপ ৰূপহ ৰূপালী, হৃদয় সুহৃদ সুহৃদয়।